আৰু ফাইনালি গাইস ও ভাই মজা মজা গাইস নেক্সট লেভেল হর হর মহাদেব ওই সুমিত ও সুমিত কি হইছে সুমিত ওই বাবা ওই সুমিত মুখে দি ফানা ওলাই আছে নিগিটি আছে নেকি হ্যালো গাইস ওয়েলকাম টু সুমিত ওয়ার্ল্ড দেখিছে অবস্থা দেখিছে গাইস কি গরম মানে কি লেভেলৰ গরম আৰু আমাৰ তো টিনৰ ঘৰ গাইস আপোনালোকে চাইছে কেনেকা ৰ'দটো পৰে একদম চাওক সূৰ্য মামাৰ একদম সন্মুখত টিন মানে ডাইৰেক্ট গৰমটো পৰি আছে ভিতৰত এনেকা অৱস্থা মানুহৰ যে কি হ'ব কিমান মানুহ যে মৰি আছে এইটো মই ভাবি আছো গৰমত মানে এনেকা লেভেলৰ গৰম আৰু মোৰ পিছফালে চাব পাৰিছে বেক মানে আজিও গৈ আছো গা ধুবৰ কাৰণে কিন্তু আজি গ্ৰুপটো হ'ল নয়নদা সাডেনলি ফোন কৰিল ক'লে কিবা গা ধুব যাব বোলে তো বলক লেট নকৰি যাও ভগৱান মা থাকো হা ভগৱান চাইছে কি লেভেলৰ গৰম কিন্তু উপায় নাই ভিডিঅ' বনাব লাগিব গাইছ আপোনালোকৰ কাৰণে এইফালে দেখিছে নয়নদাৰ গাড়ীটো আহিছে মানে বৰ্তমান ৰখি আছে মোৰ কাৰণে আজি গৈ আছো শংকৰখোলা ৱাটাৰফল আৰু আজি কি ধামাকা হ'ব গোটেই গম পাব পিছত A few moments later. তো আমি আহি পাই গেলো এখন ধুনীয়া গাঁও এইফালে চাব পাৰিছে গাইছ গাঁওটো কি ধুনীয়া গাঁওটোৰ নাম হ'ল নিগমখোলা আৰু আমি গৈ আছো শংকৰখোলা এইটো নহয় বাৰু এইটো হ'ল নিগমখোলা মানে জাগাটো চাই পিনে গাইছ এনেকা ভাল লাগিছে মানে গাড়ীৰ ভিতৰৰ পৰা সাডেনলি চাইছো মানে মই ক'লো নয়নদা অলপ ৰখি যাওক মানে বতৰটো ইমান ধুনীয়া লাগি আছে আমাৰ টাউনৰ ফালেতো ইমান গৰম ইমান ৰ'দ এইফালে চাওক আপোনালোকে ঠাণ্ডাই ঠাণ্ডা মানে গছ গাইছ চাইছে ইমান গছ ঠাণ্ডা মাক কসম কৈ আছো গাইছ মাক কসম অনেষ্টলি বহুত ঠাণ্ডা টাউনততো গছে নাই সব কাটি দি আছে বিল্ডিং বনাই আছে হেৰি বনাই আছে সব কাটি কৰি হেক অনন্দা কেমেৰাটো ধৰক তো অলপ মুতি আহো অলপ কেমেৰাটো মুতি আহিবি এই এতে মুতিলে কিন্তু দিব কাটি হা অ তোৰ এইগিলা কৰিলে গালি নাখায় নেকি এইগিলা কৰিলে গালি নাখায় তোৰ হা নেদেখাং ক'ত দেখাম নেদেখাং ৰে মোবাইল বন্ধ কৰি ৰাখছো মুৰ্গী ফিচকাৰি দিলে কৰি আহিছিলো আৰু ঘৰৰ পৰা কৰি আহিছিলো আৰু লাগি গ'ল মুখত কি সোমাই আছে কেমেৰা লুকাই কি আছে অলপ মানে এইবিলাক কৰিব লাগে ইৰাম মইতো ইয়াতে মুতি আছিলো না বৌ ইয়াতে আছিল নেকি এ বৌদি এইটো কি কৰিছে আপুনি মান সন্মান মোৰ তো ইয়াতে আৰু থাকি লাভ নাই গাইছ মেইন ঠাইত আমাৰ যাব লাগে সোনকালে তো বলক A few moments later. তো আহি পালো কিমান ধুনীয়া এখন প্লেছত দেখিছে কিমান ধুনীয়া ৱাও জাষ্ট ৱাও এইটো হ'ল গাইছ তামৰাঙা বিল গাইছ কি লোকেশ্যন গাইছ চাওক না কি লোকেশ্যন মানে নেক্সট লেভেল কি ভাই কেনে লাগছে জায়গাটো ভাল লাগছে এইফালে আগৰ পৰা ঘূৰি আহোঁ কি আছে আগত ঘূৰি আহোঁ ও ভাই ৰিলছ বনাই আছে তো ছোৱালী কেইটা আমিও যাওঁ অলপ ভিডিঅ' ব্লগ বনাই আহোঁ 2,000 years later. তো ফাইনেলি আহি পালো দিয়ক ঠাইটোত আৰু ইয়াতে কি ধামাকা কৰোঁ গোটেই গম পাব অলপ পিছত ইয়াত চাব পাৰিছে আপোনালোকে তলত ৱাটাৰফলটো আছে সিহঁতে মোক এৰি গুচি গৈছে অলৰেডি আৰু এইফালে দেখিছে গাইছ অ ভাই চাপ হুলুস্থুল পুৰা পিছল গাইছ পুৰা পিছল ভয়ো লাগি আছে অলপ ভাই বলা ভাই বলা যাওঁ নাই তই ভাই হাত ধৰি যাওঁ যাই আছো না আমি ভাই যা তুমি যাওঁ আমি নাই আহি আছো যাওঁ ভালে লাগি আছে গাইছ ঠাণ্ডা পানী ইমান গৰমত ঘাম ওলাই আছে ঘাম এনেকুৱা অৱস্থা আৰু ইফালে চাওক গাইছ কি ধুনীয়া পুৰা গ্ৰীণ আৰু তলত পানী সাউন্ডটো শুনক না ডেঞ্জাৰ লেভেলৰ সাউন্ড ও ভাই
ইমান মানুহ গা ধুই আছে চাব পাৰিছে আপোনালোকে ভয় লাগি আছে নেক্সট লেভেল ভাই খতৰনাক ট্ৰেকিং হৈ আছে খতৰনাক মানে হাতৰ অৱস্থা চাওক। ইমান পিছল পাথৰ আৰু ফাইনালি গাইস ও ভাই মেইন বস্তু জিঅ'ৰে বাহুবলী ও ভাই সেম ফিলিং চাওক মোৰ পিছফালে ও ভাই ও ভাই ওয়াও জাস্ট ওয়াও tamam সাউথ ভিউ নেক্সট লেভেল ভাই এই ভাই এইফালে চা ক্যামেরা ফালে চাও অলপ গা ধুবি না হাফ পেন্ট লৈ চাও হাফ পেন্ট রেডি তো এটা খোলা খোলা এটা খোলা হ্যাঁ এতে খুলনা ও ভাই ঠান্ডা পানী ঠান্ডা পুরা ঠান্ডা ওং নমঃ শিৱায় পাপবিলাক অলপ ধুই দিলো মজা গাইস নেক্সট লেভেল হর হর মহাদেব তামাম এনজয় গাইস বৰ্তমান ইয়াৰ পৰা আহিলো আৰু ইফালে গোটে ফ্ৰেণ্ড বিলাক আছে ও ভাই লে বঢ়িয়া ভাল লাগছে পানীটো ঠাণ্ডা আছে পানীৰ পাৱাৰ আছে কিন্তু দে ভাই বঢ়িয়া এনজয় ফুল এনজয় ও খালে বাৰ কি আছে তামাম ও ভাই রাহুল তো মিস কৰি আছা ভাই নেক্সট লেভেল জায়গা নেক্সট লেভেল ভাই কিয় না আহিলি তই ভাই আহিব লাগিছিল নাই মানুহ থাকছে গাঁৱৰ মানুহ থাকা ভালে হৈছে তো এতিয়া আমাৰ গা ধোৱা হৈ গ'ল গাইছ এতিয়া আকৌ ড্ৰেছ পেণ্ট পিন্ধি দিলোঁ পিন্ধা ভাই গামছাটো তোৰ আছিল নেকি তোৰ আছিল চব লাগাইছো চব জায়গাতে লাগাইছো মানে তল ওপৰ সব জায়গাতে মুছিছো না মই মুখ পুছছো তই দিবি একৰাই ভাই ৰিলেক্স ভাই কি লেত্ৰা ক'ত দিছা গামছা তোৰ চাবা समझ रहे हो ना ফালতু তো এতিয়া গাইছ আমি ৰিটাৰ্ণ হৈ আছোঁ আৰু যাবলগীয়া বহুত আছে চাইছে আপোনালোকে আৰু এটা কথা গাইছ এটা ভিডিঅ' বনোৱাৰ কাৰণে বহুত কষ্ট হয় গাইছ এইটো আপোনালোকে গম পাইছে ইমান কষ্ট কৰিব লাগে আৰু কি কৰে আপোনালোকে গাইছ ভিডিঅ'টো খালি চাই যায় মানে ছাবস্ক্ৰাইবটো কৰিব পাহৰি যায় এইটো অলপ কৰি দিব গাইছ আপোনালোকৰ কাৰণেই কৰি আছোঁ এইবিলাক ভিডিঅ' বনাই আছোঁ যিমান পাৰোঁ ঠাই এক্সপ্ল'ৰ কৰি আছোঁ তো আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব ইমান কষ্ট কৰি আছোঁ গাইছ আপোনালোকৰ কাৰণেই কৰি আছোঁ মানে আপোনালোকে খালি চাই স্কিপ কৰি গুচি যায় এনেকৈ নকৰিব অলপ ছাবস্ক্ৰাইবো কৰি দিব তো গাইছ এতিয়া হ'ব ধামাকা একচুৱেলি কি হ'ল সিহঁতৰ লগত মই এতিয়া এটা প্ৰেংক কৰি মানে সিহঁতে পিছফালে আছে মই আগতে আহি গ'লোঁ প্ৰেংকটো কৰাৰ কাৰণে কি প্ৰেংক একদম খতৰনাক প্ৰেংক চাই থাকোঁ ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব গাইছ ইণ্টাৰেষ্টিং খতৰনাক প্ৰেংক কৰিম এতিয়া শিক্ষা দিম সিহঁতক শিক্ষা দিম কি লেভেলৰ এক্টিং কৰোঁ এইটো চাব আপোনালোকে গাড়ীত উঠি সেইফালে যাওঁ চাহ তাহ খাম ৰিপ্লাই দিম যাওঁ পানী দিয়কচোন উঠাটো আপুনি পানী দিয়ক জলদি গৰমত কিবা হ'ল নেকি বেগটো খুলি দিয়ে অলপ উঠাও ইয়াক উঠাও বেগটো খুলি উঠাবাইতো নাপান ওজন না বেগখন থাক মাথাত দুখ পাব সুমিত কি হৈছে সুমিত
বাবা তই সুমিত মুখেদি ফেনা ওলাই আছে মিৰ্গি তিৰ্গি আছে নেকি ইয়াৰ মাই ঐ। আছে পানীতে গৰম না গৰমত মাথা দিয়কচোন মাথা দিয়ক দিয়ক অলপ এই সুমিত সুমিত হঠাৎ কি হ'ল ইমান টাইমটো ঠিকে আছিল ভালকে খেলিল অ সুমিত পানীত গা ধুই আছিল চোন তাতে সুমিত দা সুমিত কি হ'ল ৰে হঠাৎ উঠো উঠা ভাৰী আছে বহুত ভাৰী বাপৰে বাপ ওজন কেনেকে বহুত লৈ যাম আছে এখন মানুহ ঐ দিব লাগিব নেকি সুমিত তাত কি যে হয় ইমান টাইম পানীত ভালকে আছিল এতিয়া কি হয় সুমিত বাবা মা কচম যদি এনে কৰবা লাগে না একো মাইৰ খাবি না তুই তই সুমিত ঐ বাবা কি ফালতু চালা कैसा लगा मेरा मजाक প্রেঙ্ক ক্যামেরা থাকো ধর মাথাত দে ইমান ক্যামেরা থাকো ক্যামেরা থাকো কত আছে কেমেৰা এই যে ক্যামেরা এই যে জঙ্গলত রাখছে প্রেঙ্ক মই আগতে সেটিং করে দিছি এইটো হাৰ্ট এটেক উঠাই দিয়ে ৰে অ্যাক্টিং অস্কার আবার নেক্সট লেভেল মির্গি কই মির্গি অ্যাক্টিং ফেনা ওলাইছে ফেনা ওলাই দিছে মুখেদি নাই ভাই ওলাই গৈছে মই ভাবছো বিয়াৰ চিয়াৰ কিবা খাইছা নেকি ফেনা ওলাইছে কি বিয়াৰ চিয়াৰ কিবা খাইছা ভাবছো মই কিন্তু অ্যাক্টিং খাৱা ভাই নাই অ্যাক্টিং আচ্ছা মজা লাগিছে গাইস প্রেঙ্কটো কৰি মানে মা কসম কি অ্যাক্টিং কৰো মই মানে জানো মই নেক্সট লেভেল ভাই মই খতৰা এক্টৰ ভাই খতৰা এক্টৰ মোক যদি চান্স দিয়ে না আপোনালোকে মই ডাইৰেক্ট শাহৰুখ খানৰ জায়গাত যাব পাৰো भाई साहब कुछ ज्यादा नहीं हो गया मतलब कुछ भी এনেকৈ এক্টৰ মই তো যি হওক গাইজ তো আজিৰ ভিডিঅ'টো ইয়ালৈকে আছিল যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো আজিৰ কাৰণে বাই বাই লগ পাম নেক্সট ভিডিঅ'ত